ওয়েলকাম টু মাই ইউটিউব চেনেল মানৱজ্যোতি। আজি আমাৰ দোকানখন দেখুৱাবলৈ চেষ্টা কৰিম আৰু কি পায় কিমান দাম দেখুৱাই আছোঁ। বলক আজি ব্লগটো আৰম্ভ কৰোঁ। ভাত কি বনাইছা? আৰু চাহ দেখুৱাই দি আছে নাই গোটেইখিনি বস্তু? কি ভাজি কি আছে? চাৰিটা পাঁচটামান খাৰধি আছে। আৰু তাৰপিছতে তোমাৰ ইয়াৰ পানীলাও বিলাহী মাছ পিছ উলিয়াই দি খুৱাই দিয়াচোন। তাৰপিছতে তোমাৰ ইয়াৰ আলু মাছৰ চব্জি এন্ধাৰ হৈ আছে মগত। তাৰপিছতে ইয়াৰ চাহ বনাই আছো দেই। তাৰপিছতে এয়া মাছ ফ্ৰাই। তাৰপিছতে তোমাৰ কি বনাম আৰু এয়া মাছৰ মুড়ি ঘণ্টা। ঠিক আছে। তাৰপিছতে তোমাৰ এয়া ভাত চাহ মিঠা হৈ যাব এতিয়া। মাছ তোমাৰ ইয়াৰ আচাৰ, এয়া আচাৰ। এইটো মেইন বস্তু। এতিয়া মই চাহ দিমগে দেই। আৰু আমাৰ ভাত কেইটকা? মাছ ভাত 70 টকা। মাংস ভাত ব্ৰইলাৰ 80 টকা। নিৰামিষ 50 টকা। ডিম ভাত 60। ঠিক আছে। এইখন ট্ৰাক উলিয়াব ফচি আছে।
শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব